हेलो एवरीवन वेलकम बैक टू माय चैनल। आज आपको এটা নতুন ভিডিও লৈ আহি আছো আপোনালোকৰ কাৰণে। মই ৰেডি হৈ আছো কাৰণ মই বাহিৰত গৈ আছো কাম এটাত। তো ভাবিলো এটা ব্লগ বনাই দিম আপোনালোকক দেখাম। কামটো কৰি অকমান ওচৰ পাজৰে ঘূৰিম আৰু ঘৰ গুচি আহিম যেহেতু কৰোনা সিচুৱেচন ইমানো ভাল নহয়, বেছি ঘূৰা ফুৰাটো বহুতেই বিপদজনক। সো কামটো কৰিম, অকমান ঘূৰিম মেলিম গুচি আহিম। সো ভাবিলো এটা ব্লগ বনাই আপোনালোককো দেখাম। বলক আৰম্ভ কৰোঁ। তো ফাইনালি গৈ আছো এটা জেগাত, কাম অলপ আছে। তো ভাবিলে এটা ব্লগ বনাই দিম আৰু আপোনালোকক দেখাম। মই আহি আছিলো নাজিৰা আৰু এতিয়া আমি নাজিৰা পাই গলোহি। ফাইনেলি আহি পাই গলোহি। এতিয়া মই পটাপট মোৰ কামটো কৰি লওঁ, তাৰ পাছত ইয়াতে অলপ ওচৰে পাজৰে ঘূৰিম। মোৰ কামটো হৈ গ'ল। এতিয়া মই ইয়াৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছে, চাওক এইটো ইমান ডাঙৰ, মই আপোনালোকক দেখাইছো। কামটো হৈ গ'ল যিহেতু, আৰু এতিয়া ভোক লাগি আছে, একো খাই অহা নাছিলোঁ। তো এতিয়া কিবা এটা খাই লওঁ। তো আমি গৈ আছোঁ ওচৰতে থকা ধাবা এখন আছে আপোনাৰ, আমি বালিঘাট ক্ৰছ কৰি যাম। তো বাটতে আপোনালোকক স্বৰ্গদেউ চুকাফাৰ এটা প্ৰতিমূৰ্তি পাম, যোনটো মই আপোনালোকক দেখাম। এয়া আমি নাজিৰা টাউনখন ক্ৰছ কৰিলোঁ। লাহেকৈ বালিঘাট আৰম্ভ হ'ব, নাজিৰা টাউন শেষ হয়। এইটো চাওক, চাওলুং চুকাফাৰ ৭৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। এইটো 2021 চনত উদ্বোধন কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইটো খুবেই ডাঙৰ। কেতিয়াবা পাছৰ ব্লগত আপোনালোকক ভালকৈ দেখাই দিম গোটেইটো, কিন্তু এতিয়া যিহেতু আমি গৈ আছোঁ, চ' ৰাস্তাৰ ছাইডত পালোঁ কাৰণে আপোনালোকক দেখাই দিলোঁ। এয়া আমি পাই গ'লোহি ধাবা। এতিয়া আমি খাই ল'ম। মই অৰ্ডাৰ কৰিছোঁ ৰুটি, দাদাই অৰ্ডাৰ কৰিছে ভাত, যিহেতু মোৰ ভাত খাব মন নাছিলে। এয়া দেখিছে, এয়া হ'ল চিকেন আৰু এয়া হ'ল পৰ্ক। খাই লওঁ ৰ'ব।
খাই ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ব্লগত আকৌ নতুন কিবা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে আগলৈ মই কিবা ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়।